যে হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে কৈ থাকে মোক মিয়াৰ ভোট নালাগে, মিয়া চাফা কৰি দিম, এইবিলাক আচলতে তেওঁৰ কাৰণে এইবিলাক বেদমন্ত্ৰ। অসমত আচলতে বাংলাদেশ, মিয়া, মছজিদ, আজান, এই যে কথাবিলাক, এই যে শব্দবিলাক, এইবিলাক আচলতে ৰাজনীতিক নেতাবিলাকৰ কাৰণে পবিত্ৰ বেদমন্ত্ৰ। এই কথাবিলাক উচ্চাৰণ কৰিলেই বহু সমস্যাৰ সমাধান হৈ যায়। ক'ৰবাত ৰাস্তা নাই, ক'ৰবাত মূল্য বৃদ্ধি হৈছে, ক'ৰবাত আপোনাৰ GSTৰ পৰিমাণ বাঢ়িছে, ক'ৰবাত আপোনাৰ বিদ্যুতৰ মাচুল বাঢ়িছে, তেনেহ'লে আপুনি ধুনীয়াকৈ মিয়াৰ নামটো উচ্চাৰণ কৰক। ক'ৰবাত ডাঙৰ কিবা সমস্যা আছে, ধুনীয়াকৈ আপুনি আজানৰ নামটো উচ্চাৰণ কৰক। এই শব্দবিলাক উচ্চাৰণ কৰাৰ লগে লগে তিলিকতে অসমত বহু সমস্যাৰ সমাধান হৈ যায়। আৰু হিমন্তই খুব ধুনীয়াকৈ জানে যে এনেকুৱা ধৰণৰ শব্দ, এনেকুৱা ধৰণৰ বাক্য, এনেকুৱা ধৰণৰ যিবিলাক মন্ত্ৰ, এই মন্ত্ৰবিলাক উচ্চাৰণ কৰিলেই যিহেতু অসমৰ সমস্যা সমাধান হৈ যায়। গতিকে এই মন্ত্ৰবিলাক সময়ে সময়ে যেনেকৈ গায়ত্ৰী মন্ত্ৰ পাঠ কৰি থাকিব লাগে, আচলতে ৰাজনৈতিক নেতাবিলাকে এই মন্ত্ৰবিলাক পাঠ কৰি থাকে। আজি যদি বাংলাদেশ নাথাকিলেহেঁতেন অসমত বহু নেতাৰ সৃষ্টিয়ে নহ'লহেঁতেন। আজি পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভাৰ সাংসদ যদি বদৰুদ্দিনৰ আশীৰ্বাদ নাথাকিলেহেঁতেন, তেওঁ আপোনাৰ হিমন্ত বিশ্বৰ আপোনাৰ ব্লু আইট বয় পবিত্ৰ মাৰ্ঘেৰিটা আজি ৰাজ্যসভাত থাকিবই নোৱাৰে। আচলতে মিয়াৰ ভোট নালাগে, মিয়াক চাফা কৰি দিম, এইবিলাক আচলতে বেদমন্ত্ৰ। আৰু এই কথাবিলাক নক'লে অসমত ৰাজনীতি কৰিব নোৱাৰে। গতিকে শেষত আকৌ এবাৰ কৈছোঁ, নাখাওঁ বিয়নি নধৰিবা হাতত, সুৰকৈ সোমাই গ'ল গোটেইখিনি পেটত। শেষত গৈ মিয়াৰ চৰণতেই, মিয়াৰ আশীৰ্বাদতেই, বদৰুদ্দিনৰ আশীৰ্বাদতেই আচলতে তেওঁলোক মন্ত্ৰী হ'ব। যোৱাকালি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ কৈছে যে তেওঁক পূৰ্বৰ দৰে এইবাৰ ইলেকশ্যনতো তেওঁক আচলতে মিয়াৰ ভোট নালাগে। আচলতে এই কথাবিলাক ক'লে এটা কথাই আমাৰ মনলৈ আহে, অসমীয়া ফকৰা যোজনা, যে নাখাওঁ বিয়নি নধৰিবা হাতত, সুৰকৈ সোমাই গ'ল গোটেইখিনি পেটত। আৰু আমাৰ গোৱালপাৰীয়া ভাষাত চলা এটা ফকৰা যোজনা, নাখাওঁ তিতপুঠি মোৰে নাম হাপামুখী। আচলতে এই যে হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে কৈ থাকে মোক মিয়াৰ ভোট নালাগে, মিয়া চাফা কৰি দিম, এইবিলাক আচলতে তেওঁৰ কাৰণে এইবিলাক বেদমন্ত্ৰ। অসমত আচলতে বাংলাদেশ, মিয়া, মছজিদ, আজান, এই যে কথাবিলাক, এই যে শব্দবিলাক, এইবিলাক আচলতে ৰাজনীতিক নেতাবিলাকৰ কাৰণে পবিত্ৰ বেদমন্ত্ৰ। এই কথাবিলাক উচ্চাৰণ কৰিলেই বহু সমস্যাৰ সমাধান হৈ যায়। ক'ৰবাত ৰাস্তা নাই, ক'ৰবাত মূল্য বৃদ্ধি হৈছে, ক'ৰবাত আপোনাৰ GSTৰ পৰিমাণ বাঢ়িছে, ক'ৰবাত আপোনাৰ বিদ্যুতৰ মাচুল বাঢ়িছে, তেনেহ'লে আপুনি ধুনীয়াকৈ মিয়াৰ নামটো উচ্চাৰণ কৰক। ক'ৰবাত ডাঙৰ কিবা সমস্যা আছে, ধুনীয়াকৈ আপুনি আজানৰ নামটো উচ্চাৰণ কৰক। এই শব্দবিলাক উচ্চাৰণ কৰাৰ লগে লগে তিলিকতে অসমত বহু সমস্যাৰ সমাধান হৈ যায়। আৰু হিমন্তই খুব ধুনীয়াকৈ জানে যে এনেকুৱা ধৰণৰ শব্দ, এনেকুৱা ধৰণৰ বাক্য, এনেকুৱা ধৰণৰ যিবিলাক মন্ত্ৰ, এই মন্ত্ৰবিলাক উচ্চাৰণ কৰিলেই যিহেতু অসমৰ সমস্যা সমাধান হৈ যায়। গতিকে এই মন্ত্ৰবিলাক সময়ে সময়ে যেনেকৈ গায়ত্ৰী মন্ত্ৰ পাঠ কৰি থাকিব লাগে, আচলতে ৰাজনৈতিক নেতাবিলাকে এই মন্ত্ৰবিলাক পাঠ কৰি থাকে। আজি যদি বাংলাদেশ নাথাকিলেহেঁতেন অসমত বহু নেতাৰ সৃষ্টিয়ে নহ'লহেঁতেন। আজি পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভাৰ সাংসদ যদি বদৰুদ্দিনৰ আশীৰ্বাদ নাথাকিলেহেঁতেন, তেওঁ আপোনাৰ হিমন্ত বিশ্বৰ আপোনাৰ ব্লু আইট বয় পবিত্ৰ মাৰ্ঘেৰিটা আজি ৰাজ্যসভাত থাকিবই নোৱাৰে। আচলতে মিয়াৰ ভোট নালাগে, মিয়াক চাফা কৰি দিম, এইবিলাক আচলতে বেদমন্ত্ৰ। আৰু এই কথাবিলাক নক'লে অসমত ৰাজনীতি কৰিব নোৱাৰে। গতিকে শেষত আকৌ এবাৰ কৈছোঁ, নাখাওঁ বিয়নি নধৰিবা হাতত, সুৰকৈ সোমাই গ'ল গোটেইখিনি পেটত। শেষত গৈ মিয়াৰ চৰণতেই, মিয়াৰ আশীৰ্বাদতেই, বদৰুদ্দিনৰ আশীৰ্বাদতেই আচলতে তেওঁলোক মন্ত্ৰী।